দুটা বাপেক তেতিয়া ক'ত যোৱা? যদি আপুনি বিহু বুলি ক'লৈকো ফুৰিব যোৱা নাই তেন্তে কিন্তু আপুনি এইটো বহুত বেয়া কাম কৰি আছে। কিহৰ কাৰণে কৈছোঁ, আমি সম্পৰ্কবোৰ আমি দৃঢ় কৰিব পৰা নাই। সম্পৰ্কবোৰ দৃঢ় কেতিয়া হ'ব? যেতিয়া আমি সম্পৰ্কৰ পৰিয়ালৰ মানুহবোৰৰ ঘৰলৈ যাম, লগে ভাগে বহি এসাঁজ খাম, তেতিয়াহে আমাৰ সম্পৰ্কবোৰ দৃঢ় হৈ থাকিব, সম্পৰ্কবোৰ বৰ্তি থাকিব। গোটেই বছৰটো কামৰ ব্যস্ততাৰ মাজতে পাৰ হৈ যায়। তাৰ মাজতে এই বিহুৰ কেইদিনমান নিশ্চয় এদিন হ'লেও ছুটি পোৱা যায়। সেইখিনি মাজতে গৈ পৰিয়ালৰ মানুহবোৰৰ লগত এসাঁজ খাওক লগে ভাগে। দেখিছে বস্তুবিলাক কিমান আতুম টোকাৰিকৈ বনাইছে। ছাগলী ঘৰটো দেখিছে কি ধুনীয়াকৈ বনাইছে। দূৰ দেখিছে কিমান ধুনীয়াকৈ বনাইছে, দেখিয়ে ভাল লাগিছে। কথাটো হ'ল, আজি বহুত দিনৰ পিছত আজি বিহু বুলি মামাহঁতৰ ঘৰলৈ আহিলোঁ। বহুত দিন আহিব পৰা নাছিলোঁ কাৰণ তেনেকৈ সুবিধা নাছিলে। আজি সুবিধা হ'ল কাৰণে আজি আহিলোঁ, বিহু বুলি আহিলোঁ, ফুৰিলোঁ। ঘৰতনো আৰু কিমান সোমাই থাকিব, আপোনালোকেও কৈছোঁ, আপোনালোকেও ঘৰতনো আৰু কিমান সোমাই থাকিব। কাম কাম কাম, সদায় কাম কৰিয়ে থাকে। গোটেই জীৱনভৰ কাম কৰিয়ে থাকিব লাগিব, কাম কৰি থাকিব লাগিব, পইচা ইনকাম কৰি থাকিব লাগিব। তাৰ মাজতো এনেকৈ সম্পৰ্কবোৰ বজাই ৰাখিব লাগিব। ঘৰ যাব লাগিব, মামা ঘৰ যাব লাগিব, খুৰা ঘৰ যাব লাগিব, পেহী দাদা চবৰ ঘৰত গৈ সম্পৰ্কবিলাক বজাই ৰাখিব লাগিব। আমি লাহে লাহে আমাৰ এই সম্পৰ্কবিলাক আমি লাহে লাহে সৰু কৰি আনিছোঁ। আমি এই সম্পৰ্কবিলাক, নিজৰ ঘৰুৱা সম্পৰ্কবিলাক আমি এনেকৈ বঢ়াই লৈ যাব লাগিব। আমি বিহু বুলি কেইদিনমান আপোনালোকেও ফ্ৰী পাইছে, বিহু বুলি ছুটি পাইছে। ঘৰতনো আৰু কিমান দিন থাকিব? বিহু বুলি কাৰোবাৰ ঘৰত ওলাই যাওক বা ফুৰিবলৈ যাওক, এনেকৈ যাওক। সেইকাৰণে অকণমান ফুৰক, ঘৰতনো আৰু কিমান সোমাই থাকিব।